হাওড়াঘাটত বানৰ সংহাৰ দীঘলী নদীৰ বানে বুঢ়াইছে বহু এলেকা বাঢ়নী পানীৰ তলত বেলগুৰি সহ কেইবাখনো গাঁও ঘৰবাৰী সকলো এতিয়া পানীৰ তলত ওখ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে শ পৰিয়ালে কেৱল উজনি অসমতে নহয় আন এটা প্ৰান্তৰ খবৰ জনাইছো হাওড়াঘাটতো বানৰ সংহাৰ বহু পৰিয়াল এতিয়া বানৰ কবলত পৰিছে শ পৰিয়াল ওখ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে আৰু ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ বাবে বৃদ্ধি পাইছে নৈ জলস্তৰ কাৰ্বি পাহাৰৰ পৰা নামি অহা ঢলে সৃষ্টি কৰিছে তাণ্ডৱৰ আমি সবিশেষ জনাব বিচাৰিম গৌতম চন্দ্ৰ তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক তেওঁৰ জৰিয়তে মই বৰ্তমান উপস্থিত আছোঁ হাওড়াঘাটৰ বেলগুৰি গাঁৱত আৰু ইতিমধ্যে দেখা গৈছে যি বানপানী কেইবাখনো নদী উফান দি উঠিছে আৰু বানপানীয়ে যি যোৱা নিশা যি বৰষুণৰ ফলতে এই বেলগুৰিৰ বৃহত্তৰ অঞ্চল বেলগুৰি হওক বা দীঘলীপাৰ অঞ্চল এতিয়া পানীৰ তলত ডুব গৈছে আৰু আমি দেখুৱাইছোঁ যে কিদৰে সকলো মানুহ ইমান দিনে যি খৰাঙে ধৰিছিল ৰাজ্যত আৰু খৰাঙৰ পাছতেই যি বানপানীয়ে এক প্ৰকাৰ হাহাকাৰ কৰিছে ৰাইজৰ মাজত আমি কথা পাতিবলৈ যত্ন কৰিম এজন ভুক্তভোগী আছে কি ক'ব প্ৰথমে খৰাঙে বৰষুণ হোৱা নাছিল তাৰপিছত এতিয়া ইমান বৰষুণ হ'ল তাৰপিছত এতিয়া বানপানী সৃষ্টি হৈছে কি ক'ব ধন্যবাদ আমাৰ বিশেষতে এই আজি 2-3 মাহ ধৰি খৰাঙত কবলত পৰিছিলে এৰিয়াত আৰু বিশেষতে কৃষক ৰাজ্যৰ বহুত অসুবিধা হ'ল জানে বিশেষভাৱে ক'ৰবাত কোনোবাই পানী সিঁচি যদিও যদি কঠীয়া পাৰিছিলে সেইবোৰ খৰাঙতে সম্পূৰ্ণভাৱে কিছুমান ৰ'দত মানে জাহ গৈছে আৰু ইতিমধ্যে আজি 2 দিন ধৰি বৰষুণৰ যি নেৰা কবলত পৰি আমাৰ এই বেলগুৰি গাঁওখনৰ লগতে দীঘলীপাৰ আৰু এইফালে বৰবিল এই গাঁওকেইখনে বিশেষকৈ 90% মানুহৰ গৃহত আজি বানপানীৰ কবলত পৰি আছে আৰু ৰাইজৰ বিশেষ অসুবিধা এইটোৱেই যাতে এই বানৰ কবলৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই খণ্ডন কাৰ্য আৰু লগতে আমাৰ এই যে যিটো গড় কপ্তানিৰ বিভাগত আমাৰ যিটো উঠাব লাগে ৰাস্তা মেৰামতি কৰিব লাগে সেইটো আমি অনুৰোধ জনাইছোঁ যাতে কৰি দিয়ে কাৰণ এতিয়া ৰাস্তাৰ ওপৰেদি পানী গৈ আছে ৰাস্তাটো যদি অলপমান ওখ হয় বিশেষতে আমাৰ গাঁৱৰ ৰাইজ অলপমান উপকৃত হ'ব প্ৰতি বছৰে এইদৰে বানপানী হয় নেকি হয় প্ৰতি বছৰে হৈ থাকে আমাৰ ইয়াত প্ৰায় বাৰিষাত 2-3বাৰকৈ এই ৰাইজে ভুক্তভোগী হয় বানপানী ক'বলৈ হয় নিশ্চয়কৈ জানিব পৰা মতে প্ৰতি বছৰে এই গাঁওকেইখনত বানপানীৰ সৃষ্টি হয় আমি দেখুৱাবলৈ যত্ন কৰিম কিদৰে এখন যি ICDSৰ যি কাৰ্যালয় আছে এই কাৰ্যালয় ইতিমধ্যে বুৰ গৈছে গাঁওখনত আৰু আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আমি গাঁৱৰ ভিতৰত আমি সোমাব পৰা নাই কিয়নো অতিমাত্ৰা পানী হৈছে এইবাৰ এই বৰষুণৰ ফলতে বানপানীৰ সৃষ্টি হৈছে দীঘলীপাৰকে ধৰি বৰবিল বেলগুৰি বৃহত্তৰ অঞ্চলত ইতিমধ্যে পানীৰ তলত ডুব গৈছে টিয়কত মৃতকৰ সংখ্যা